কবি বেদব্ৰত দত্ত। কবিতাৰ শিৰোনাম এজন যুগস্ৰষ্টাৰ সন্ধান। এজন যুগস্ৰষ্টা জননেতা, যাৰ হৃদয়ত সদা প্ৰবাহমান জাতিৰ প্ৰেমৰ বন্যা, নিস্বাৰ্থ নিৰ্লোভ জাতিৰ হকে কৰিবলৈ আৰু সদা প্ৰস্তুত মৰিবলৈ। অশান্ত নদীৰ বিস্তৃত পাৰ, দুবাহুত তেওঁ নিতে সাঁতোৰাৰ শকতি অপাৰ। ভেদাভেদৰ পৰিধি ভাঙি নিৰপেক্ষতাৰ মৰ্যাদা ৰাখি জাতিক আগুৱাই নিব প্ৰকৃত পথৰ সন্ধান। বুকুত সাহসৰ গুণগুণনি, দুচকুত তেওঁ আশাৰ তীৰবিৰণি। শত সহস্ৰ জনতা জননী ভাষাৰ লালিত্যত যাৰ মন্ত্ৰমুগ্ধ, হেলাৰঙে যি উফৰাব সাহস সুখকৰ ষড়যন্ত্ৰ। দুৰ্দমনীয় বিচক্ষণ দূৰদৰ্শিতা, আপোচহীনতা শান্ত সৌম্য, অথচ তেওঁ প্ৰবল বুদ্ধিমত্তা। তেওঁৰ উদাত্ত আহ্বানত হিলদোল ভাঙিব হাজাৰ বিজাৰ অনুৰাগীজন। সন্মুখত এই জটিল সন্দিগ্ধ জাতিক অতীব প্ৰয়োজন তেনে এজন যুগস্ৰষ্টা জননেতা, হ'ব জাতিৰ প্ৰকৃত ত্ৰাণকৰ্তা।